ক'ত যা পাৰ্টনাৰক নিবা আহিছিলো ৰ তোৰ হাত দৌৰে কিয় ফেবি কলা থাল আছে না কিনে এটাই নেদা দেখো আহুন আমি ভাই হেনে দে বহাগ বিহু আহি আছে নাচবা লাগে ৰিহাৰ্চেল কৰিছো নাচবা লাগবো চা ভাই আমাৰ বিহু চিহু নাচবা ইচ্ছা নাই তেলা লেডিছৰ কাম তুম নাচি থাক নিজা বাবা আহুন বিহু নাই তোমাৰ দৰে চলি ধৰিতো অসমীয়া সংস্কৃতি নহয় গৈছি সঁচাইতো বিহু বুলি তুমি এটাই জানা সেলফি উঠা আৰু ফেচবুকত আপলোড দিয়া এটা ইফালে বাজবি আৰু এটা ইফালে উজনিক লগি শুনব ইফালে নামনিক লগি শুনব বাপ ভাই বা তই আমরা কি সুন্দর বুদ্ধি দিছা মেরা দিল খুশ हो गया और বিচার বাহ ধন্যবাদ ভাই তোন কি এটা ভাল বুদ্ধি দিলি মোৰ মন খুশ হৈ গয়া তোমাৰ এইটো বুদ্ধি মই চিৰদিন মনত ৰাখিম আই চেলুট ইউ আমি যাও দে আমি আমাৰ কাম কৰো তুই তোমাৰ কাম কৰ যা নগেন যা জিলে আপনি জিন্দগি যা যা এই হাক বুঝতে বুঝতে মোর মাথা এই নষ্ট হয়ে গেল আর গরম লাগি গেছে বহু আর চলি হত কি ভাবছা এই একো ভাবা নাই আর কি ভাবি মার মই কিন্তু ভাল বাহি বাজুম দে বাহি 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 তুমি বজামে এই কথাটো আমার গাঁৱৰ ৰাজুও কই তই কলিৰ গিছি যোৱা যোৱা নিজৰ কৰ্তব্য পালন কৰ দে মই তাৰ লগত যাওঁ চা মই কি কম তুহলে ভালকে শুন দে কো কি কো আমাৰ গাঁৱত সকলো মানুহে পয়া বুলি কয় কিয় মূৰ্খ তাহাত দুটাৰ কাৰণে হই 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 এই আহাত দুটাৰ দস্তিটো ভাঙবা লাগব যাওঁ মই ভাঙি দিওঁ গম পাইছা না তে মই যে ভাঙি দিওঁ ৰাখোঁ এই আহুঁতে পাৰিলা নহয় তই যে কুবে ভাঙি দিবি এইটো লাগিব এইটো সারা দি বনাম সাপো মরব লাঠিও ভাঙব লাঠি কিয় ভাঙব এ সালা মূর্খ হাত মরার পিছত লাঠি কিয় লাগে এ শুন ইটা যাও যাও কিয়ে ক'ত যা অলপ আহুৰা বাজাৰৰ পৰা ভয় নাপাইছো মোবাইলটো অলপ দিছো কিবা কিবি হৈ গ'ল এটা ফোন কৰি যা চান্স পাইছো হাত ধৰি আজি দস্তি খালি গ'ল চালা কুত্তা হাৰামি তোৰ লগত আজিৰ পৰা মোৰ সম্পৰ্ক নাই চেন যা গুচি যা নেটৱৰ্ক নাপোৱা হ'লে হাও পাৰ্টনাৰে মেছেজ দিছি দেখুৱে চাংৰ কি মেছেজ দিছি ই মোক এনেকুৱা মেছেজ দিলা চাউৰো এবাৰ ইয়াতে কথা আছে তই এনেহেনকে মোক মেছেজ দিলি আজি মই সপোনতো ভাবা নাছিলো তই যি মোৰ লগত এনেকুৱা কৰিবি কি কৰিলো মই মোবাইলত কি মেছেজ দিছা আৰু সুধি আছা তই তই মোক মিছা বদনাম দি আছা যা আজিৰ পৰা তোৰ লগত মোৰ দস্তি নাই যা চলে মাতন যাকে তাকে খুন্দে থৈ গুচি যাম ইয়াক ল'ব লাগিছিলে নহয় ক'ত যা তই এইগিলাখান এক্সিডেণ্ট কেছ ইয়াক মেডিকেলত নিব লাগিব এই ৰ এইগিলাখান হাত দিবা নৰা কিয় এক্সিডেণ্ট কেছ পুলিচ কেছ হৈ যাব পাৰে য'তে বতে হৈ যাব হয়তো
হাও হাও তিৰুগেটা পৰি আছে হাও ইয়াক তুলবা লাগিলে ইয়াক উঠাং ৰ কি হ'ল কি হ'ল ভাই পৰীক্ষান গৈছি উদে ভাই ভাই ভাল পাইছে না অলপমান লাইনত আহিছোঁ ৰ তাই খুন্দে গেলে মই তোহাক এটা কথা ক'ম ৰ কি কথা তোহাক আজি কথা হ'ল তোহাৰ দৰে মাজত কাইজা লগৰ ময়ে হয় নেকি আহোম দুটাই মোক আজি এৰি গেল থলাক এক্সিডেণ্ট সময়ত ইয়াক থৈছা না কি গম পাইছা না নালগে ভাই বিপদত পৰিলে মানে সহায় কৰিব লাগে তাহাক দুটাক ময়ে কৈছিলোঁ যে এনেহেন কৰ হয় নেকি আজিৰ পৰা ভাই এনে নকৰবি দেই আজিৰ পৰা কি জীৱনতো লাইফতো নকৰোঁ মই তই লাইনত আহিছা হয় না চৰি চৰি ভাই চৰি চৰি দেই दोस्ती हम नहीं तोड़ेंगे